নমস্কাৰ। মই কোনোদিন এনেধৰণে ভিডিঅ' বনাই পোৱা নাছিলোঁ। আজি মই ভিডিঅ'টো বনালোঁ কাৰণ আমাৰ মৰমৰ জুবিন দা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ অসমৰ ৰাইজে কোনোৱে মানি ল'ব পৰা নাই, কাৰণ শোকত স্তব্ধ চবে, মানে অসমৰ ৰাইজ। আৰু কি ক'ম, ভাষা নাই, কাৰণ মূল্যৱান সম্পদ এটা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। একদম ভাষা নাই, কি ক'ম, মানে বুজাব পৰা অৱস্থা নাই, নিজৰ মনটোকে বুজাব পৰা নাই। আৰু মানে তদন্ত হ'ব লাগে, মানে তদন্ত হোৱাটো বিচাৰোঁ, মানে অতি সোনকালে বিচাৰ বিবেচনা কৰিব লাগে, কাৰণ অসমৰ ৰাইজ বিচাৰি আছে। আৰু আমি কেতিয়াও দাদাক মঞ্চত দেখা নাপাওঁ, কাৰণ আমাৰ মাজত থাকিলেও আমি কেতিয়াও দাদাক আৰু মঞ্চত আমি গীত পৰিৱেশন কৰা দেখা নাপাওঁ। আৰু আমাৰ মাজৰ পৰা মানে নোহোৱা হৈ গ'ল। কেতিয়াও ভাবিব নোৱাৰা সেইটো পৰিৱেশ, কেতিয়াও কল্পনা কৰা নাছিলোঁ, মানে এনেকুৱা পৰিৱেশ যে এটা আহিব। মানে বহুত দুখ লগা কৰি, কি ক'ম, ভাবি একো পোৱা নাই। আৰু আমাক ন্যায় লাগে, অসমৰ ৰাইজক ন্যায় লাগে, আৰু পলিটিক্স যাতে নহয় এইটো ক্ষেত্ৰত, মানে তদন্ত ভালদৰে হ'ব লাগে। তদন্ত হোৱাটো মানে অসমৰ ৰাইজ বিচাৰি আছে। আৰু জুবিন দা আমাৰ মাজত সদায় থাকিব, গতিকে আমাৰ মাজত সদায় আমি জীয়াই ৰাখিম। তেওঁৰ গানেৰে হওক, অন্য মানে হেৰি দিয়ে হওক, মানে আমি তেওঁৰ গানবিলাক জীয়াই ৰাখিব চেষ্টা কৰিম। আৰু দ্বিতীয়জন যাতে কোনো এনেকুৱা জুবিন আৰু কেতিয়াও মানে নাহে, আৰু মানে দাদাৰ নিচিনা যাতে কোনো হ'ব নোৱাৰে। জুবিন মানে এজনেই আছিল, মানে তেওঁ মানুহৰ প্ৰতি ইমান দয়ালু, সদ্ভাৱ, চব ক্ষেত্ৰতে মানে সহায় সহযোগ, মানে তেওঁৰ কাৰণে অসমখন জীয়াই থকাৰ নিচিনা হৈছে। তেওঁৰ সাহসতে আমি জীয়াই আছিলোঁ। গতিকে এনেকুৱা মানুহ এজন হেৰাই গৈছে, কি ক'ম, আমি ভাবি একো পোৱা নাই, কাৰণ বহুত দুখ লাগিছে। মানে তদন্ত ভালদৰে হ'ব লাগে, এনেকুৱা যাতে নহওক, ডাঙৰ মানুহ হাৰি যাব সেনেকুৱা নহয়। মানে দাদাৰ ক্ষেত্ৰত যাতে এনেকুৱা নহয়, মানে সেইটোৱে বিচাৰিছোঁ। আৰু মানে তদন্ত মানে ভালদৰে হোৱাটো অসমৰ ৰাইজে বিচাৰিছে। মানে আৰু কি ক'ম, আৰু ভাবিব পৰা নাই। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে।